নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেল আইটু ব্লগছলৈ স্বাগতম। এতিয়া আহকচোন নাৰায়ণপুৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ পৰিৱেশন কৰোঁ। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি সোমাই গৈছোঁ। ইয়াত বৰ্তমানলৈকে মানুহৰ সমাগমটো দেখা পোৱা নাই। এতিয়া ভিতৰলৈ কি হয় দেখা যাব। এফালে খুব সুন্দৰভাৱে গেট এখন বনোৱা হৈছে, তাত সৰু সৰু টেকেলিৰে বনোৱা হৈছে। সোমাই অহাৰ পাছত দেখিছোঁ সঁচাকৈ মানুহৰ সমাগম আছে ভিতৰ ফালে খুব বেছি। এফালে সাহিত্যৰ প্ৰতীক আছে আৰু ইয়াত সোমাই আহিবৰ বাবে দুটা ৰাস্তা দিয়া হৈছে। এফালে নামঘৰ এভাগ আছে আৰু আমি সোমাই আহি আছোঁ। এফালেও খুব সুন্দৰভাৱে গেট এখন বনাই আছে, দেখুৱাই আছোঁ। এয়া চাওক, মানুহৰ খুব ভিৰ। এয়া প্ৰদৰ্শনী। আমি এতিয়া সোমাই যাম। তাত বাণিজ্য মেলা আৰু গ্ৰন্থমেলা আছে। আমি প্ৰথমে বাণিজ্য মেলালৈ গৈছোঁ। ইয়াত বহুত বেছি ভিৰ দেখা পোৱা গৈছে আৰু আমি প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমাম। এতিয়া হওক কি আছে তাত সোমাই পেলাই চাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত কিছুমান আৰ্হি আছে, ইয়াত লগোৱা আছে কিছুমান ফটো টাইপৰ। এয়া এইফালে প্ৰদৰ্শনী আছে, হাতী আছে, খোল আছে, ময়ূৰ চৰাই আছে। এনেকৈ প্ৰদৰ্শনীভাৱে থৈ দিয়া আছে আৰু আমি গৈ থাকিম, দেখুৱাই থাকিম। ইয়াত বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত কোৱা হয়। ইয়াত তেওঁলোকে থাকে, ধুনীয়াকৈ বুজাই দিয়ে। আৰু আমি এইফালে প্ৰৱেশ কৰিম। এইফালেও খুব ধুনীয়াকৈ কিছুমান আৰ্হি বনাই থোৱা আছে। ইয়াতো যথেষ্ট মানুহ দেখা গ'ল। এইফালে দেখিবলৈ পাব ৰংঘৰ, কাৰেংঘৰৰ ফটো আছে আৰু বনাই থোৱাও আছে কিছুমান। এইফালে নামঘৰ বনাই থোৱা আছে, দেখুৱাম, চাই থাকিব শেষলৈকে। এয়া হৈছে আমাৰ পাৰিজাত আৰু আমাৰ মা। তাই যথেষ্ট আমনি পাইছে কাৰণ তাই জীৱনৰ প্ৰথমবাৰৰ বাবে ইমানখিনি মানুহ দেখিছে, তথাপিও উপায় নাই। চ' তাই বুঢ়ীমাকৰ চেণ্ডালকে খাই আছে আৰু কি কৰিব। বহুত বেছি ধুনীয়া, বহুত ভাল লাগিছে। এয়া বহুত মানুহ আহিছে, হেৰাই যাম বুলি ভয়ো লাগিছে। চ' এয়া চাওক ইমান ধুনীয়া ধুনীয়া পাটৰ কাপোৰবোৰ। এয়া বা চাই আছে, লয় নে নলয় নাজানো। চ' দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া ফুলৰ টাব। খুৰীয়ে ফুলৰ টাব এটা ল'লে। খুৰীয়ে খুব ভাল পায় ফুল আৰু ময়ো ভাল পাওঁ বাৰু ফুল, সকলোৱে ভাল পায়। আৰু এয়া আমাৰ পাৰিজাতৰ কাৰণে এটা ধুনীয়া চোলা লোৱা হ'ল। তাইৰ কাৰণে এইটো খুব মৰম লগা চোলা, পাটৰ বুলি কৈছে আৰু এতিয়া নাজানো কি হয়। এয়া সুন্দৰভাৱে মায়ে জাপি কুচি লৈছে আৰু চিধা আহিলোঁ গ্ৰন্থমেলালৈ। এখন কিতাপ চাইছোঁ, এইখন মানৱৰ দেশত বুলি এখন আছে, কিন্তু এইখন লোৱাহে নহ'লে। এইটো হৈছে চবতকৈ বেছি ভাল পোৱা বস্তু, এইটো জাপি, যিটো বিহুৰ সময়ত মোৰ অতিকৈ প্ৰয়োজনীয়। ইয়াৰ এটা লোৱা হ'ল। আৰু এয়া হোটেলত ক'বালৈ গ'লে খোৱাটো মেইন হয়। ত' আমাৰ যথেষ্ট সময় হৈছিলে অহা, চ' সকলোৱে খোৱাৰ সময় হৈ গৈছিলে আৰু সকলোৱে কিবা এটা এটা খাই ল'লোঁ। এয়া আমি সকলোৱে বহি পেলাই খাই লৈছোঁ। এয়া চেলফি পইণ্ট। গৈছিলোঁ চেলফি উঠিবৰ কাৰণে, কিন্তু দুৰ্ভাগ্য আমাৰ সেইখন ভাগ্য নহ'লে, যথেষ্ট ভিৰ থকাৰ বাবে আমি তাত সোমাবই নোৱাৰিলোঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।